নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ সন্মিলিত টেকন'লজি নামৰ চেনেলটো। আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধু-বান্ধৱীসকল, এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি লাইক কৰা নাই লাইক কৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকক আজি দেখুৱাম যে আপোনালোকে কেনেকৈ সকলো বেংকৰ বেলেঞ্চ 1 মিনিটতে চেক কৰিব পাৰিব। তাৰ কাৰণে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা অনুৰোধ, যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি বেংকৰ যিকোনো বেংকৰ বেলেঞ্চ চেক কৰিবলৈ হয়, প্ৰথমতে প্লে ষ্ট'ৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব। সেইটো হৈছে অল বেংক বেলেঞ্চ। সেই এপটো ডাউনলোড কৰি ল'ব। মই আপোনালোকৰ এপটো অ'পেন কৰোঁ। মই আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰফেচটো এনেকৈ খোল খাব। এইটো দেখিছে অল বেংক বেলেঞ্চ চেক কৰক বেংক বেলেঞ্চ। ইয়াত আপোনালোকক ৰেজিষ্টাৰ নাম্বাৰটোতে আপোনালোকে ফোন কৰি দিলে হ'ল। ইয়াত আপোনালোকে দিবলৈ ক'ব। মই ষ্টাৰ্টত দিছোঁ। এড চলিব, এডটো নিদিওঁ। আপোনালোকৰ ওচৰত যিকেইটা বেংক আছে সেইকেইটা চাই দিব পাৰিব। ATM যদি আছে ATM চাব পাৰিব, বা IFSC কোড যিকেইটা আছে IFSC কোডটো দি চাৰ্চ কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে দেখিছে যে ইয়াত আপোনালোকৰ ইণ্টাৰফেচটো খোল খাই গৈছে। ইয়াত সকলো বেংকৰ নাম আছে। আপোনালোকে যিটো বেংক আছে চাই ল'ব। মই আপোনালোকক লেখা এটা বেংকৰ দেখুৱাইছোঁ। ষ্টেট বেংকৰ একাউণ্ট আছে, ষ্টেট বেংকৰ বিষয়ে দেখুৱাইছোঁ। ষ্টেট বেংক আছে, ইয়াত আপোনালোকে এড চলে। প্ৰব্লেমটো সেইটোৱে, এড চলিলে একো নাই। আপোনালোকৰ বেংক বেলেঞ্চ চেক কৰিব পাৰে। বেংক বেলেঞ্চ আপোনালোকে মিনি ষ্টেটমেণ্ট চাব পাৰে। কাষ্টমাৰ কেয়াৰ নম্বৰ আছে। মই মিনি ষ্টেটমেণ্টটোকে চাই দিছোঁ আপোনালোকক। আপোনালোকে চুই দিব। আপোনালোকৰ কল গুচি যাব। আপোনালোকৰ কলটো দেখুৱাই দিব কোনটো বেংকৰ পৰা কৰে। এইটো কলটো যোৱাৰ লগে লগে আপোনালোকৰ লগে লগে মিনি ষ্টেটমেণ্টটো আহি যাব। মই আপোনালোকক দেখুৱাই দিছোঁ মিনি ষ্টেটমেণ্ট এটা মোৰ হ'ব। মিনি ষ্টেটমেণ্টটো চাব পাৰে বা বেংক বেলেঞ্চটো চাব পাৰে। যদি আপোনালোকৰ ওচৰত ATM আছে নে সেইটো চাবলৈ হয়, সেইটো বা আপোনালোকৰ সকলো বেংকৰ নাম আছে। ইয়াত বেংকসমূহ দিয়া আছে। আপোনালোকে নিজে চাই ল'ব কি বেংকৰ হয় আপোনালোকৰ একাউণ্টটো। ইয়াত আপোনালোকে চাই পেলাই চাৰ্চ কৰি পেলাই তাত ফোন কৰি দিব। ফোন কৰি দিলে আপোনালোকৰ আহি যাব। বেংক বেলেঞ্চটো চাই ল'ব পাৰিব। সকলো বেংকৰ নাম আছে। মোৰ মেছেজটো আহিলে হয়তো মিনি ষ্টেটমেণ্টটো আহিছে বেংকৰ। মই আপোনালোকক দেখুৱাই দিছোঁ সেনেকৈ। দেখিলে মোৰ বেংকৰ বেলেঞ্চটো দেখুৱাই দিলে। তেনেকৈ আপোনালোকৰ বেংকৰ বেলেঞ্চটো দেখুৱাই দিব আপোনালোকে যি কৰাৰ লগে লগে। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে বন্ধু-বান্ধৱীসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো টিপি থাকিব। যাতে কিবা যদি বুজি পোৱা নাই বন্ধু-বান্ধৱীসকল, আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে। মই কমেণ্টত ৰিপ্লাই দিম। আৰু যদি ভিডিঅ'টো ভাল পালে বন্ধু-বান্ধৱীসকল লাইক কৰক।